মানুহে কয় কলেজৰ লাইফ বোলে বেষ্ট লাইফ, কিন্তু আমি কলেজত 6 মাহত 2টাকে পৰীক্ষা দিব লাগে, তাকো এটা পৰীক্ষা দি উঠি 2 দিন টাইমে নাপাওঁ আৰু এটা পৰীক্ষা। এই 9টা বজাতে এনেকুৱাকে ৰ'দ দিছে আৰু তো আছে দিনটো। যি কি নহওক আহিছে দে, মই কলেজ পালোঁ। এক্সামটো দি উঠি মোক সুমনে বোলে মেহেন্দি লগাই আৰু ক'ত আৰু এক্সাম দিয়া কিবা কিবি কৈ থাকা, সুমনক আহি মেহেন্দি লগাই দিলোঁ। মানে তাৰ আগদিনাখনতে কৈ থৈছে মোক মেহেন্দি লগাম বুলি। তাইও আকৌ ইনষ্টেণ্ট মেহেন্দি লগাব যে পটককে নালাগে, এইটো হ'ল ডিজাইন কেনেকুৱা লাগছে ক'ব। মই আৰু বেছি টাইম নৰহিলোঁ কলেজত। মোৰ লগৰকেইটা চবে এক্সাম দি কিনে ঘৰত গুচি গ'ল, ময়ো গুচি লৈ পেলাই আম্মাক মই আহি থাকোঁতে মামাহঁতে মই দেখা পাইছোঁ, মই আম্মাৰ পিছে পিছে মামাৰে যাইলোঁ। কিবাকে চাওঁচোন নানী আঞ্জা কুটি আছে, মই আহি নানীৰ লগত অলপ টাইম বহি কিনে মেল মাৰিলোঁ। তাৰপিছত আহি আম্মাৰ লগত ঘৰত আহিলোঁ। ঘৰত আহি বহুত ভাগৰ লাগি গৈছে মোক ঘৰত। তাৰপিছত অলপ কাপোৰটো চেঞ্জ কৰি কিনে মই গা পা ধুয়ে মোৰ ভাল লাগছে, এইভাগে মোৰ নিজৰ মুখখন ইফেক্ট লগাইহে মোৰ ভাল লাগে, এনে মোৰ ভাল নালাগে। তাৰপিছত পাৰ্চেল এটা আছিল, আব্বা অহাৰ লগে লগে খুলি মেলি চাইছে, অলপমান বাগাত দিছিলোঁ। উঠি কেনে বাৰান্দাত বহিলোঁ, আম্মা আকৌ চাহ আনিলে, চাহ তাহ খাই কিনে পঢ়া ল'লোঁ। আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ, নেক্সট আৰু এটা ভিডিঅ'ত লগ পাম।